বৰ্তমান আপোনাৰ ফেচবুকটো খুলিবই নোৱাৰি, ইনষ্টাগ্ৰাম খুলিবই নোৱাৰি, মানে য'তে ত'তে অকল মানে সেই মহিলাসকলৰ সেই য়োগা কিবা কিবি মানে 25,000টোৰ কাৰণে কি নাই কৰা, মানে কি নাই কৰা আপুনি নিজে ভাবক, চিন্তা কৰক এবাৰ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যে কৈ থাকে মিটিঙে মাতাঙে যে মোৰ আপোনাৰ এইসকল আই মাতৃ, তে আপুনি এবাৰ আই মাতৃসকলৰ এই ভিডিঅ'বিলাক আপুনি চাইছেনে নাজানো, কিন্তু বাকী গোটেই অসমত ভাইৰেল হৈ আছে। মানে 25,000 আপুনি দিবলগীয়া যি মানে 25,000 টকাটোৰ কাৰণে কি নাই কৰা। গাঁৱৰ সেই ফিল্ডখনত আপোনাৰ আই মাতৃসকলৰ ইজ্জত লিলাম হৈ আছে, কাৰোবাৰ চাদৰ খোল খাই গৈছে, কাৰোবাৰ মেখেলা দাং খাই গৈছে, মানে এনেকুৱা কি এইবিলাক, মানে বস্তুটো কেনেকুৱা ধৰণৰ হৈছে। গতিকে আপোনালোকে ভাবি চিন্তি অকণমান চাওক যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভুল নে সেই আই মাতৃসকলৰ ভুল। আই মাতৃসকলৰ যদি ভুল, আপোনালোকৰ কমেণ্ট মানে কি, আপোনালোকে কমেণ্ট কৰক, জনাওক আপোনালোকৰ মতামত কি। বৰ্তমান মই অলপ মানে কি স্ক্ৰীনশ্বট অলপ কালি মাৰি থৈছোঁ, ভিডিঅ'খিনি চালোঁ, তাকে সেই ভাবিলোঁ এই ভিডিঅ' এটা বনাওঁ ধুনীয়াকৈ, স্ক্ৰীনশ্বটবোৰ লগাই দিছোঁ, আপোনালোকে নিজে পঢ়ি চাই লওক। বাকী চাওক মহিলাসকলৰ কি হৈছে, 25,000 টকাৰ কাৰণে কি কৰিবলগীয়া হৈছে। মানে যদি দিবইলগীয়া আছিলে এনেই দি দিয়ক না, এনেই দি দিয়ক। কিয় মিছাতে এনেই হাৰাশাস্তি কৰিছে, নকৰিব প্লিজ।